গৰম গৰম কথা শুনিছেনে নাই? গৰম খবৰ? কি গৰম খবৰ? ময়ো শুনি যাওঁ ৰ। কি গৰম খবৰ আনিলি ঐ? বুঢ়াৰ কোন বুঢ়া? বীৰভদ্ৰ ককা। ঐ ককা বুলি কোৱা খুলিলে মৰিয়াই হাৰ্দি ভাঙিব বাপেক। বাদ দে, বুঢ়া কিডাল কৰিব বে? সিহঁতে বা কি কথা পাতিছে? ঘটনাটো ক। ঘটনা? বুঢ়াৰ মূৰডাল ভাগ্যহে বাচিল। কথাটোৰ অকমান উমান লৈ যাওঁ। বৰাদাই বুঢ়াৰ ডিঙিত যিডালে ঘাপ মাৰিছিল। কাৰ কথা ক'লে বা শুনিলোৱেই নহয়। তোৰ বাচিল কেনেদৰে? সি চাগৈ ঘনীয়েকে বুঢ়াক গোপা মাৰি ধৰাৰ কাৰণেহে তাৰ ডিঙিডাল বাচিল। এইবোৰ সেই নষ্ট চৰিত্ৰৰ লোক। সেইকাৰণেহে বুঢ়াই ফোপাই এইফালেদি পলাইছিল। আচল ঘটনাটো জানিলেহে জমিব। তোৰ কথাটো ক। কোন? ওচৰলৈ আহ। দুপৰীয়া ঘনীয়েকে ফুলনিত পানী দি আছিল। এই দুপৰীয়ানো মানুহে পানী দিয়ে নে? গম পালো, তহঁতে নকলেও হ'ব। সি চাগৈ ঘনীয়েকক নাপায় দেই। এই বয়সত বুঢ়াই বাৰু এই কাণ্ড কৰিব পায়নে? সেই নিজৰজনী থাকোঁতে এইবোৰ সেই নষ্ট চৰিত্ৰৰ লোক। এইবোৰ সেই শুনাও মহাপাপ। যোৱাই ভাল। তহঁতৰ বেছ জমিছে দেই। তই ভাগ লবি আহ। আহিছো। আহিছো। ভগা খবৰখন উৰুলি দিবলৈ আহিলি। হওক দেচোন, তহঁতৰ লগত কথাকে পাতো। পেহী বীৰকাৰ কথাকে শুন। ককা বুলি মাতা শুনিলে বাপেৰে দিব ভালকে। ঐ এদিন কি হ'ল জান? এই বৌ আছিল। সেই যে পোৱালিটো কোননো? মৰ্টন দুটা যে খাই পেলালে। শুন। সেই যে কাম কৰা মানুহজনী যিকো ঘৰত যে ভাড়া থাকে। আমাৰ ঘৰত যায় নহয় কাম কৰিবলৈ। তাই ভাইটোৱে কান্দি টকা এটা খুজি আনি ইয়াৰ পৰা মৰ্টন দুটা কিনিলে। হাই, বুঢ়াডালনো সেই সময়ত ক'ৰ পৰা আহি পালেহি। তাইৰ পৰা মৰ্টন দুটা খুজি আনি খাই পেলালে নহয়। কি হাৰামী বুঢ়া বে। হাৰামী নহয়, ই মহা হাৰামী। তাৰ পাছৰ কথাখিনি শুন। আৰু আছে। আচল কথাটো বৌয়ে ক'ব শুন। কওক পেহী। ক। মৰ্টন দুটা খোৱাৰ পিছত তাই কান্দোন বন্ধ নোহোৱাই হ'ল। তেতিয়া বপুৰা বুঢ়াটোৰ অৱস্থা নোহোৱা হ'ল নহয়। তাৰ পাছত শুনি যা কিনি দিবলৈ পকেটত পইচা নাই নহয়। তেনেতে পোৱালি বিচাৰি মাকজনী আহি পালেহি নহয়। খা। কথাটো গম পাই মাকে যিটো চুচা লৈছিল। যিটো খঙত খেদি গৈছিল, ধৰিব পৰা হেঁতেন ঠেকেচি পেলালে হেঁতেন বাপেকে। বুঢ়া মানে পলাল মানে বিছনা তলত সোমালগৈ মাৰচনী। হ'ল আৰু দে, মই দোকান বন্ধ কৰো, মোৰ বজাৰলৈ যাব লাগে। যা আমিও যাওঁ ঘৰলৈ। যা মই বন্ধ কৰো। ৰামিতা, কোনফালৰ পৰা আহিলা? নাম এভাগ গোৱাম বুলি ভাবিছিলো। নাম? তাকে সেই ভকত এজনৰ খবৰ লৈ আহিলো। আৰু বেলেগ ভকত কিয় বিচাৰিব লাগে? মই দেখোন তোমাৰ সেই ভকত আছিলোৱেই নহয়। মই আকৌ নাম ভাগ গধূলিহে গোৱাম বুলি ভাবিছো। গধূলি? তুমি আকৌ গধূলি বলিয়া পানীকণ নধৰাকৈ থাকিব নোৱাৰা নহয়। মানুহে শুনিলে আকৌ ক'ব কি? কিডাল ক'ব হে, খোৱা বস্তুহে। তুমি একেবাৰে মানুহ মাৰি দিবাহে। কিয়? বাদ দিয়া এইবিলাক কথা, বুজিছা? পিছে তোমাৰ সেই ঘটনা এটা গম পাইছা নে? কিয়?
আমাৰ সেই বীৰ অভদ্ৰটোৰ কথা? মই একো গম পোৱা নাই। তুমি আছা ক'ত হে? তুমি সেই আমাৰ এই গাঁৱৰ হট নিউজটোৰ কথা তুমিতো গমেই পোৱা নাই। কোৱা সিদিনাখন সেই তোমাৰ এই গিৰিয়কটোক নাই বুলি গম পাই দুপৰীয়া সেই বীৰ হ'ল নহয় মানুহে ঘৰলৈ। কাৰ ঘৰ? বৰাদাই বুঢ়াৰ ডিঙিত যিডালে ঘাপ মাৰিছে। কাৰ কথা ক'লে নুশুনিলোৱেই নহয়। কি হ'ল? ৰৈ গ'লা যে? নাম নুসুধিবা সেই গুটি খাবা, গছৰ কিন্তু নাম নকবা। হয় নেকি? শুনা, বেচেৰি সেই মানুহজনীয়ে ফুলত গৈ সেই পানী দি আছিলে। আমাৰ সেই বদমাছটোৱে জপনাখন খুলি পিছফালৰ পৰা মনে মনে। নাই মোৰ বিশ্বাস হোৱা নাই মিতা। তুমি কি কথা কোৱা হে মিতা? মোৰ চকুত থাকি কণা নেকি? বীৰই ছোৱালী বোৱাৰী দেখিলে চেলেপি মাৰি থাকে বুলি জানো। মই সাক্ষাৎ এই মানুহটো তাত উপস্থিত আছো। কি কোৱা হে? মই নিজ চকুৰে সেই দৃশ্য দেখা পাইছো হে। জানো আৰু বুঢ়া কালত মানুহ ইমান তললৈ যাব পাৰেনে? এৰাহি তাৰপিছত কি হ'ল? গিৰিয়েক সেই তোমাৰ ভিতৰতে আছিলে। ঘৈণীয়েকৰ সেই চিঞৰ বাখৰ শুনি কি হ'ল বুলি ইমান ডাঙৰ তমচা এখন লৈ ওলাই আহি চোতালত তোমাৰ সেই বীৰৰ কাণ্ড দেখা পায়। আৰু তোমাৰ সেই মূৰে কাম নকৰা হৈ গ'ল। তোমাৰ দুহাতৰে টঙচা দাখন ধৰি বীৰৰ ডিঙিত তোমাৰ যিডাল দুৰ্দান্ত ঘাপ মাৰিছিল। ঘৈণীয়েকে সেই গিৰিয়কক সেই গোপা মাৰি ধৰি খাই দিয়াতহে তাৰ ডিঙিটো বাছিল। ইমান ডাঙৰ কাণ্ড এটা হোৱাৰ পিছতো তাৰ ঘৈণীয়েকে তাকে ময়ো তোমাৰ সেই অংকটো উলিয়াব পৰা নাই। ডাল মে কুছ কালা হে। বাৰু তুমি যোৱা, নহ'লে মানুহে মোক যোৱা। পিছে তুমি সেই কথাবোৰ য'তে ত'তে সেই উলিয়াই নপৰিবা, নহ'লে বীৰৰ ঘৈণীয়েকৰ সেই যিখনে মুখ। হ'ব তুমি যোৱা। ঠিক আছে, তুমিও যোৱা। নাই, বীৰই এনে কাম কৰিবলৈ সাহস কৰিব নোৱাৰে।